নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ আজি আহিছোঁ দিল্লী ঘাট এখন দিচাং নৈ আৰু অলপ দিল্লী ঘাটৰ পৰিৱেশ চাবলৈ আহিছোঁ লগতে ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ এয়া নামৰূপৰ দিল্লী ঘাট আৰু আপোনাৰ এইখনে নদীখন হিমা হয় তো নদীখনৰ এইটো ছাইড হৈ গ'ল আপোনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আৰু নদীখনৰ এইটো ছাইড হৈ গ'ল আপোনালোকৰ চৰাইদেউ ডিষ্ট্ৰিক্ট তো আমি এতিয়া পূৰা হিমাত আছোঁ দুটা ডিষ্ট্ৰিক্টৰ আৰু পুনৰবাৰ মোৰ ভিডিঅ'ত উদিত ব্ৰ আজি আকৌ আহিলোঁ আপোনালোকে দেখি আছে আগৰ ব্লগবিলাকত যদি চাইছে উদিত ব্ৰ আমি বগীবিল গৈছিলোঁ লগতে আৰু পৰিৱেশটো চাওক পানীখিনি পূৰা সেউজীয়া পানী চাওক কি ধুনীয়া পৰিৱেশ বলক তেতিয়াহ'লে আৰু অলপ আগত যাওঁ আৰু চাওঁ আৰু হিল চাওক কি ধুনীয়া হিল চাওক ইমান ডাঙৰ শিলগুটি আৰু ৰাস্তা আপোনালোকে দেখিছেই এইটো চাইডে যদি আপুনি আহে অকল ডাঙৰ ডাঙৰ শিলগুটি পাব সেই যাওঁতে অলপ সাৱধানতা অৱলম্বন কৰি যাব লাগে বুম ডাঙৰ শিলগুটি আৰু এইখন আপোনাৰ পূৰা পাহাৰৰ মাজেদি অহা এখন নদী হয় তো আপোনাৰ একদম ভিতৰৰ পৰা আহিছে পাহাৰৰ ভিতৰে আহি আছে আৰু ইয়াৰ পানীবিলাক চব কি ধুনীয়া পৰিৱেশ সেউজীয়া পানী আৰু এইফালৰ পৰা ইয়াৰ পৰা আপোনালোকে এবাৰ ব্ৰিজৰ ভিউটো চাওক আৰু অলপ আগলৈ যাওঁ আৰু আগলৈ গৈ পিনে আপোনালোকক পৰিৱেশটো দেখাব চেষ্টা কৰোঁ মানে আগত আৰু কি আছে আৰু ইয়াত কলা কয়লাৰ দেখিবলৈ পাইছোঁ মানে ৰাস্তাটো কয়লাৰ পাহাৰ নিচিনাই ক'ব পাৰি আগতে ইয়াত কয়লাৰী কলনী আছিল মানে কয়লা ইণ্ডিয়াৰ খনন কাৰ্য হৈছিল কিন্তু এতিয়া বন্ধ হৈ গ'ল ভাগৰ লাগি গ'ল অলপ আগলৈ আহিলোঁ এইখন চাওক আপোনালোকে চ' গাইজ ভাগৰ লাগি গ'ল ইয়াত এইডোখৰতে অকণ বহিলোঁ পূৰা ছাঁ হৈ আছে চাওক ইয়াতে এতিয়া পানী বটল চিপছ লৈ আহিছোঁ আৰু আপোনালোকে ইয়াৰ পৰা ভিউটো চাওক দিল্লীঘাট ব্ৰিজৰ আৰু অলপ আগলৈ আহিলোঁ চাওক কি ধুনীয়া পৰিৱেশ প্ৰকৃতিৰ মাজত देखी की कवर से पहले देखी
গাত পৰিছে দেখা নাই এইবোৰ চা এইবোৰ কি হয় আৰামছে বৰ চেণ্ডেলটো ধুই লওঁ ভালকৈ আৰু এনেকৈ প্ৰকৃতিৰ মাজত থাকি এটা সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াৰ পৰা মানে আগলৈ যাবলৈ নোৱাৰি ৰাস্তা অলপ দুৰ্গম সেয়ে মই নদীৰ মাজলৈ যোৱা এটা শিলগুটিৰ পৰা আপোনালোকক ভিউটো দেখাব চেষ্টা কৰিম মানে এইখিনিৰ পৰা আৰু আগলৈ যাবলৈ অলপ কঠিন হয় আপোনালোকে দেখিছে এই শিলটো মানে ওপৰেদি বগাই আপুনি পাহাৰ বগাই যাব লাগিব তো ইমানখিনি বগাই মেলি চাল বাকলিও গুচাই নলওঁ ইয়াৰ পৰাই ঘূৰি যাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ পৰা আহিলোঁ ভাল লাগিলে যথেষ্ট ধুনীয়া জেগা মন ভাল লাগি গ'ল তেনেহ'লে ভিডিঅ'টো আজি ইমানতে সামৰোঁ আৰু অলপ দেখাব চেষ্টা কৰিলোঁ যাবলৈ তত নাই ভিডিঅ' বহুত ব্লগ হৈ গ'ল গৈছে তো আজি অলপ আহিলোঁ দিলীঘাটৰ অলপ মাজত মানে শিলৰ মাজত আহিলোঁ বহিলোঁ ধুনীয়া আজি বতৰো ধুনীয়া তো আপোনালোককো অলপ দেখাব ট্ৰাই কৰিলোঁ বাই বাই যদি নতুনকৈ আপুনি মোৰ চেনেলটো চাইছে তেন্তে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আজিলৈ তেন্তে বাই 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 আৰু যাওঁতে এই শিলটো এবাৰ আপোনালোকে চাই লওক মানে এনেকুৱা লাগিছে যেন মানুহে এইটো প্লাষ্টাৰ কৰিছে মানে প্ৰকৃতিয়ে নিজে বনাইছে চব কি ধুনীয়া মাজত এটা শিল আৰু চাৰিওফালে এনেকুৱা লাগিছে যেন প্লাষ্টাৰ হৈ আছে মানে শিল আৰু প্লাষ্টাৰ কিন্তু ইয়াৰ প্ৰকৃতিৰ দান প্ৰকৃতিয়ে নিজে এনেকুৱা এটা শ্বেপত আহিছে আৰু এটা সুন্দৰ পৰিৱেশ তেন্তে আমি যাওঁগৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই ধন্যবাদ